নমস্কাৰ বন্ধুসকল, গুড ফৰ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ উদ্যোগত গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে। তালৈকে আপোনালোকক লৈ গৈছোঁ। চাই থাকক ভিডিঅ'টো, যিমান পাৰে সিমান স্ক্ৰিপ্ট নকৰাকৈ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো দবাই ল'ব। চাই থাকক, আৰম্ভ কৰিছোঁ। বন্ধুসকল, কাৰ্যসূচী আৰম্ভণিতে এয়া দেখিছে পতাকা উত্তোলনৰ কাৰ্যসূচী চলিছে। কাৰ্যসূচী সমাপন কৰি আছে প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ উদ্যোগত ৰাইজৰ সহযোগত এই কাৰ্যসূচী আপোনাৰ হৈছে। আজি আপোনালোকক কেনেকুৱা ধৰণে আয়োজন কৰিছে গোটেইখিনি আপোনালোক দেখাই থাকিম। ভিডিঅ'টো যিমান পাৰে সিমান স্ক্ৰিপ্ট নকৰাকৈ চাব, শেষলৈকে চাব। বিহু সুৰক্ষা সমিতি অসমৰ সন্মানীয় সম্পাদক আমাৰ মাজত উপস্থিত হৈছে। চ' তেখেতক আমাৰ এই কাৰ্যসূচীভাগ সমাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে উদযাপন সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম শইকীয়াক অনুৰোধ জনালোঁ। ধন্যবাদ। এতিয়া সম্বৰ্ধনা অনুষ্ঠান চলি আছে, লগতে বন্তি প্ৰজ্বলনো হ'ব, স্মৃতি তৰ্পণ হ'ব। গতিকে যিমান পাৰে সিমান স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব। এয়া আমাৰ প্ৰথম পুৰস্কাৰ দাতা মুক্তিনাথ বৰা, লগতে বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেব বৰা ডাঙৰীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰিছে। চ' তেখেতলোকে বহু কষ্ট কৰি এই অনুষ্ঠানটোত আহিছে আৰু প্ৰগতিশীল জাতীয় মঞ্চৰ সকলো সদস্যই স্মৃতি তৰ্পণ কাৰ্যসূচীত ভাগ লোৱা আমি দেখা পাইছোঁ, ভাগ লৈছে। গতিকে যিমান পাৰে সিমান ভিডিঅ'টো চাই থাকিব। এইটো এটা বৃহৎ অনুষ্ঠান, য'ত নেকি অসমৰ বিভিন্ন জিলাত পৰিৱেশন কৰা দিহানাম প্ৰতিযোগিতা বচা বচা শিল্পীসকলে ইয়াত অংশগ্ৰহণ কৰিব। কলিবাৰী আমাৰ মাজত আছে, তাৰপিছত আছে লাইফষ্টাইলৰ। চ' চাই থাকক ভিডিঅ'টো, যিমান পাৰে সিমান চাই থাকক। কিমান আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি তেখেতলোকে আজি দিহানাম অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিত। তো তেখেতলোকৰ ধুনীয়া ধুনীয়া ভিডিঅ' আছে, এখেতলোকে ভিডিঅ'খিনি চাব, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' কৰে। আজি দিহানাম প্ৰতিযোগিতাত আমি কলিবাৰ আৰু মই আহিছিলোঁ, দাদাহঁতে মাতিছিলে আমাক। তো তেখেতলোকৰ এই অনুষ্ঠানটো সুন্দৰভাৱে সুকলমে হৈ যাওক বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। সুন্দৰ এটা অনুষ্ঠান, দিহানামৰ প্ৰতিযোগিতা আজি আহিছোঁ আৰু লগতে অকণমান আপোনালোককো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাই থাকক।
সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰগতিশীল ছাত্ৰ মঞ্চৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক যাক যিসকলে হয়তো আজি মোৰ সম্বোধন কৰিবলৈ থাকিব যে প্ৰতিগৰাকী ব্যক্তিক আমি তেখেতলোকৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে এনেধৰণৰ সামাজিক সাংস্কৃতিক দিশত আগুৱাই লৈ যোৱা অনুষ্ঠান তেখেতলোকে অনাগত অধিক জাক জমকতাৰে সমগ্ৰ অসমত অনুষ্ঠিত কৰাৰ তেখেতলোকক ভগৱানে শক্তি প্ৰদান কৰক তাৰে কামনা কৰি প্ৰগতিশীল ছাত্ৰ মঞ্চৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ সম্পূৰ্ণ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ পুনীত বৰদলৈ এখেতে মঞ্চত উপস্থিত দাদাসকল মোৰ তেনে কথা কোৱা অভ্যাস নাই ক'লে যেতিয়া সকলোকে মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মই খুব চমুকৈ আমাৰ যুৱ ব্যৱসায়ী তপন নাথক দুআষাৰ মন্তব্য আগবঢ়াবৰ বাবে অনুৰোধ কৰিছোঁ। নমস্কাৰ। প্ৰগতিশীল জাতীয় মঞ্চৰ সমূহ কৰ্মকৰ্তাক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ব্যক্তিগত অনুষ্ঠান তেওঁলোকৰ ধন্যবাদ দিছোঁ। তেওঁলোকে প্ৰতিবাৰে দেখিছোঁ নতুন নতুন এটা মানে চিন্তাধাৰাৰে তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে আৰু সেয়েহে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সামান্য বিচাৰকসকলক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ তপন ডাঙৰীয়া। মই খুব চমুকৈ আমাৰ যুৱ ব্যৱসায়ী হৃদয় দত্তকো দুআষাৰ মন্তব্য ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ। নমস্কাৰ। প্ৰগতিশীল যুৱ মঞ্চৰ সমূহ বিষয়ববীয়া আমাৰ মঞ্চৰ আগত আসন অলংকৃত কৰি থকা বিচাৰক মণ্ডলী মঞ্চত উপস্থিতসমূহ অতিথিবৃন্দ সকলোকে মৰাণপুৰীক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই পোনপ্ৰথমে প্ৰগতিশীল যুৱ মঞ্চক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰাৰ্থনাই কৈছে যে থকা দিনত হয় বহুতো অনুষ্ঠান আমি দেখিছোঁ কিন্তু এই প্ৰগতিশীল যুৱ মঞ্চৰ আজি যিটো এক ব্যক্তিগত অনুষ্ঠান সঁচাকৈ শলাগ ল'বলগীয়া। অৱশ্যে মই কলেজ পঢ়াৰ পৰাই আমাৰ এই প্ৰগতিশীল যুৱ মঞ্চৰ বিষয়ববীয়াৰ লগত জড়িত আছোঁ। প্ৰগতিশীল যুৱ মঞ্চ যদিও পিছত এইটো এটা অনুষ্ঠান হ'লেও মই আগৰ পৰাই তেওঁলোকৰ লগত জড়িত আছিলোঁ কিন্তু বিশেষ কাৰণবশতঃ মই এতিয়া তেওঁলোকৰ লগত যেনেধৰণে সময় দিব পৰা লাগে তেনেদৰে পোৱা নাই। সামান্যভাৱে যেনেধৰণে পাৰোঁ তেওঁলোকৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আৰু যদিও মই ইমানৰ পাত্ৰ নহয় তথাপিও তেওঁলোকে ইয়াত যিখিনি সন্মান যাচিছে তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। লগতে প্ৰগতিশীল যুৱ মঞ্চৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ধন্যবাদ। কিছুদিনৰ আগতে তেওঁলোকে মোক কৈছিলে যে আমি যদিও একেলগে আছোঁ গতিকে সামাজিক আৰু সাংস্কৃতিক লাভ কৰিবৰ কাৰণে আমি এখন সমান্তৰাল মঞ্চ প্ৰস্তুত কৰিলোঁ যাৰ জৰিয়তে আমি সামাজিক আৰু সাংস্কৃতিক সকলো মানুহকে লৈ আমি নীতি দলসমূহ আদৰ্শ উদ্ভৱ কৰি কিছুমান কাম কৰিবলৈ বিচাৰোঁ। গতিকে সেইকাৰণে আমি এখন মঞ্চ গঠন কৰিবলৈ বিচাৰোঁ আৰু মই তেওঁলোকক ক'লোঁ যে আমাৰ সদায় শুভকামনা আছে শুভেচ্ছা আছে আৰু মই আচৰিত হৈছোঁ যে তেওঁলোকৰ যিটো উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো আগত ৰাখি জন্ম হোৱা দিনটোৰ পৰাই উৎপলে বিশেষকৈ মোক যিধৰণে কৈছিলে তোমাকে প্ৰাৰ্থনাই যিধৰণে কৈছিলে যে আমি সকলো মানুহে মিলি আজি আমি এখন নিৰ্দিষ্ট অৰাজনৈতিক সংগঠন বা এটা আদৰ্শ থাকিলে সকলো মানুহকে আমি এখন মঞ্চত ল'ব নোৱাৰোঁ। গতিকে আমি সকলো মানুহকে সকলো দল সকলো মানুহকে একেলগে লৈ কিছুমান কাম কৰিবলৈ বিচাৰোঁ আৰু সেই উদ্দেশ্যটো আগত ৰাখি প্ৰথমতে তেওঁলোকে কৈছিলে যে 10 লাখ ফাঁচি বুলি তেওঁলোকে বিতৰণ কৰিব আৰু আজি মই খবৰ পাইছোঁ তেওঁলোকে এইমতে প্ৰায় 2 লাখ ফাঁচি বিতৰণ কৰিছে আৰু মই তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু লগতে আপোনালোকে জানে যে আজিৰ যি প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে আমি সাধাৰণতে ক্ৰিকেট খেলৰ প্ৰতিযোগিতা বা আন ভলীবলৰ প্ৰতিযোগিতা বা বিভিন্ন ধৰণৰ গীত মাতৰ প্ৰতিযোগিতা এইবিলাক অতি প্ৰয়োজনীয়। সেইবিলাক প্ৰতিযোগিতা পাতিবলৈ সাধাৰণতে বিভিন্ন ব্যক্তি ধৰণৰ মঞ্চ ওলাই আহে কিন্তু আমাৰ সমাজ জীৱনৰ লগত জড়িত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিচয় যাক শংকৰী সংগীতৰ অংশ হিচাপে কৰা হয় দিহানাম। মোৰ আজি মনত পৰিছে মই দিহানামৰ বিষয়ে বিশেষ
দেৱদত্ত বহি আছে বা নৰেন্দ্ৰ বহি আছে তেখেতলোকৰ বিধানৰ বিষয়ে বিশ্বতা হ'ব গতিকে মই এটাই কথা মনত পৰিছে যে ডক্টৰ পীতাম্বৰ গোস্বামী বিহাৰৰ বিষয়ে খুব সুন্দৰ আমি পুনৰ প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এতিয়া আমি এই দুজনে যিটো দলত নেতৃত্ব বহন কৰিছে সেই নেতৃত্ব বহন কৰা দলটোৰ মাজত যি মহৎ আৰু সৎ আৰু বৃহৎ উদ্দেশ্য প্ৰকাশ কৰি এই মহান অনুষ্ঠানটো উদযাপন কৰিবৰ কাৰণে উত্তৰ দিন ৰাত একেবাৰে কৰি কষ্ট কৰা আমাৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকল আমি পোনপ্ৰথমে আয়োজক সমিতিৰ সভাপতি সন্মানীয় অভিযুক্ত পৰিৱেশ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত বিশেষ কাৰণত অকণমান বাহিৰলৈ গৈছে। আমি অভিযুক্ত সমিতিয়ে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজিৰ এই অনুষ্ঠানখনৰ আয়োজক সমিতি তথা উদযাপন সমিতিৰ সন্মানীয় সভাপতি যি গভীৰ দায়িত্ব বহন কৰি এই অনুষ্ঠানটি সফল ৰূপায়ণ কৰাত এক মেৰুদণ্ড হিচাপে স্থান পাবলৈ সক্ষম হৈছে আমাৰ সভাপতি ডাঙৰীয়া অভিযুক্ত সমিতি আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ কাৰ্যকৰী সভাপতি সন্মানীয় জয়ন্ত বৰা ডাঙৰীয়া। আমি জয়ন্ত বৰা ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতে জয়ন্ত বৰা ডাঙৰীয়া উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি। ইয়াৰ পাছতে আমি এটা বিশেষ দায়িত্ব মই কওঁ জীৱনত সহম কিন্তু ছেক্ৰেটাৰী নহওঁ বৰ মূলকুৱা আটাইতকৈ গভীৰ কাম সেই সম্পাদকৰ দায়িত্ব বহন কৰা উদযাপন সমিতিৰ সম্পাদকৰ দায়িত্ব বহন কৰা আমাৰ সকলোৰে পৰিচিত আমাৰ সকলোৰে মনৰ শ্ৰীযুত পাৰ্থপ্ৰতীক ভূঞা ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যাৰ অগাধ কষ্ট ত্যাগৰ বিনিময়ত এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত হৈছে। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অৰ্গেনাইজাৰ বিষয়ববীয়া কাৰ্যালয়ৰ সম্পাদক আমাৰ কাৰ্যালয়ৰ সম্পাদনা কৰি আছিলে প্ৰাঞ্জিত গগৈ ডাঙৰীয়া। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছোঁ মঞ্চ সম্পাদক নৱজ্যোতি ভূঞা ডাঙৰীয়া। আমি তেখেতক আমাৰ মঞ্চলৈ আহিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। এয়া নৱজ্যোতি ভূঞা ডাঙৰীয়া। ইয়াৰ পাছতে আমাৰ মাজত প্ৰচাৰ সম্পাদক বিনয় কুমাৰ দাস আমাৰ মাজত উপস্থিত নাই। ইয়াৰ মাজতে এই অসমৰ নামটো আছিলে প্ৰকাশ নগৰী। গতিকে পোনপ্ৰথমে মই সঁচা কথা ক'বলৈ গ'লে মই আজিৰ দিনটোত অলপ কষ্ট কৰিছোঁ। বাকী ফোনৰ জৰিয়তে বাকীখিনি সকলোৰে লগত যোগাযোগ ৰাখিছিলোঁ কাৰণ ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান থাকিবলৈ অসুবিধা হয় সেইকাৰণে ডিজিটেল সহায়হে কৰিছিলোঁ। কিন্তু আজিও তেওঁলোকৰভাৱে সহায় আগবঢ়াইছোঁ আৰু জড়িত আছোঁ। গতিকে যদি কিবা মোৰ অনুষ্ঠানটোত
উপস্থিত থকা এইকেইজন বিশিষ্ট ব্যক্তিৰ কাৰণে এই অনুষ্ঠানটো এই মঞ্চখন সজীৱ কৰি এটা প্ৰতিযোগিতাৰ মঞ্চ আপোনালোকৰ এই ব্যক্তিসকলে আগবঢ়ায় যি মহৎ উদ্দেশ্য কিন্তু ক'বলৈ গ'লেতো সৰু কথা নহয় 17খন ভিত্তিত দিহানাম প্ৰতিযোগিতা গতিকে আমাৰ উৎসৱ সমিতিৰ সকলোৱে এটা জোৰদাৰ বাচ্চাৰে কাম কৰিছে আমি আশা কৰিছোঁ আমাৰ এই দিনত এনেকুৱা আৰু আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিব প্ৰগতিশীল জাতীয় মঞ্চই এনেকৈ আমাৰ সমাজৰ যি প্ৰতিভামূলক যি পদক্ষেপ তেওঁ গ্ৰহণ কৰি সমাজখনত সুস্থ সবল আৰু নিকা সমাজ গঢ়াত সহায় কৰিব আমি এই সুযোগতে খুব চকু কৰি আমাৰ উদযাপন নহয় প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি আমাৰ সন্মিলন সভাপতি আমাৰ মাজত আছে পলাশ জ্যোতিনাথ ডাঙৰীয়া আমি তেখেতক খুব চকু কৰি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ প্ৰগতিশীল জাতীয় মঞ্চ অসমে সদৌ অসমীয়া গোলাঘাট জিলাৰ ৰাইজৰ সহযোগত যি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছিলে তাত আমাৰ উদযাপন সমিতিৰ সভাপতি অতীৰ্থ শইকীয়া পাৰ্থপ্ৰদীপ শইকীয়া কিশোৰ গগৈ প্ৰাণজিৎ গগৈ নৱজ্যোতি শইকীয়া মৃণাল কুমাৰ নাথ বিপুল কৰ্মকাৰ আৰু বহু সদস্য বহু কষ্ট কৰি আপোনালোকক এই মঞ্চখন প্ৰদান কৰিছে তাত আমি মাত্ৰ কিঞ্চিত মানে আছিলোঁ কথাটো হ'ল বিশেষ এতিয়া ভাষণ দিয়াৰ সময় নহয় সকলোৰে ভোকো লাগিছে চাগে যি নহওক আজি আপোনালোকে যি দিহানাম পৰিৱেশন কৰিলে ইয়াতে কিছু সংখ্যকে বিজেতা হৈছে আৰু কিছু সংখ্যকে বিজেতা হোৱা নাই তাৰ কোনো বেলেগ ধৰণৰ কথা নহয় যেতিয়া পৰীক্ষা দিয়া হয় কোনোবাই ফাৰ্ষ্ট ডিভিজন পায় কোনোবাই ছেকেণ্ড ডিভিজন পায় কোনোবাই থাৰ্ড ডিভিজন পায় কিন্তু কোনোবাই ফেইলো কৰে চ' বেলেগৰ কাৰণে কথা তাতে বিশেষ চিন্তা কৰিবলগীয়া নাই যিসকলে আজি বিজেতা হৈছে চ' তেখেতসকলৰ সকলোৰে কাৰণে এটা হাত চাপৰি হ'ব লাগে আৰু যিসকলে আজি এটা বিজেতা হোৱা নাই তেখেতলোককো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতৰ দিনত তেখেতলোকে দিহানাম পৰিৱেশন কৰে যাতে আপোনালোকৰ পিছফালে তেখেতলোক আগবাঢ়িব পাৰে তাৰ কাৰণে আশা কৰিব লাগে তো বিশেষ নকওঁ আজি এই মঞ্চত উপবিষ্ট পৰিশ্ৰম তথা বিচাৰক মহোদয়সকলক প্ৰণিপাত জনাইছোঁ তেখেতলোকে কি খাইছে কি কৰিছে বাহিৰলৈ গৈছে নে নাই আমাৰ সুধিবলৈও সময় নাই তেখেতলোকে ইমান কষ্ট কৰি আমাৰ এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিলে তেখেতলোকৰ কাৰণে আপোনালোকৰ পৰা এটা খুব ডাঙৰকৈ হাত চাপৰি হ'ব লাগে আৰু বৰ বিশেষ নকওঁ সকলোকে শুভেচ্ছা জনাইছোঁ যিসকলে আজি বিজেতা হৈছে সকলোকে শুভেচ্ছা জনাই মোৰ চকু বক্তব্য সামৰণি মাৰিছোঁ জয় অসম প্ৰগতিশীল জাতীয় মঞ্চ অসম জিন্দাবাদ ধন্যবাদ প্ৰগতিশীল জাতীয় মঞ্চ অসম আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিক যি দিহানাম প্ৰতিযোগিতা সমষ্টি ক্লাবত আজি অনুষ্ঠিত কৰা হৈছিল সেই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে আমাক যিসকল লোকে যিসকল গণ্যমান্য ব্যক্তিয়ে আমাক সহায় সহযোগিতা দিহা পৰামৰ্শ আগবঢ়ালে তেখেতলোকক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ লগতে আজি এই প্ৰতিযোগিতাভাগী পৰিচালক তথা বিচাৰক আপোনালোকে সকলোৱে চিনি পাইছে আমাৰ তিনিজন বিচাৰক গতিকে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰত্যেকটো দলকে আমি প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষ মই নকওঁ কাৰণ সময় যথেষ্ট তাকৰ লগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰা আমাক আৰম্ভণিৰে পৰা সহায় সহযোগিতা আগবঢ়াই থকা মোৰ ভাইটি তথা সকলোৰে চিনাকি এইদৰে
কিছু সময়লৈ আপোনালোকে সকলোৱে চিনি পাইছে কিছু সময়লৈ শিল্পী তেখেতে বৰ ধুনীয়া ভাওনা পৰিচালনা কৰে তেখেতে বৰ ধুনীয়া বিহু গায় তেখেতৰ কাৰণে হাত চাপৰ হ'ব লাগে আপোনালোকে যিসকলে চিনি পায় তুমি চিনি পায় গতিকে আমি আপোনালোকক চিনাকি কৰিবলৈ কিছু সময়লৈ সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি গতিকে আমি তেখেতকো এই মঞ্চৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ গতিকে মই আৰু বিশেষ বেছি নকওঁ অনাগত দিনত আমাৰ যিসমূহ কাৰ্যসূচী আমি হাতত ল'ম গতিকে সেয়া কাৰ্যসূচীসমূহ আপোনালোকৰ সহায় সহযোগিতা কৰা দিয়াৰ কথাকে আমি তথ্য নিবেদন কৰোঁ গতিকে মই বিশেষ নকওঁ ইয়াতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ জয় আই অসম ইনকলাব জিন্দাবাদ ইয়াৰ পাছতে আমি অনুৰোধ জনাইছোঁ অন্যতম এক আগন্তুক পুৰস্কাৰ শ্ৰেষ্ঠ নাগৰিকৰ টিকা অৰ্জন কৰা বিনাপানী বিধানমণ্ডলৰ আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধেয় শিল্পী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ দেৱজিত ডাঙৰীয়া আমাৰ মাজত আছে আমি তেখেতক আমাৰ মঞ্চলৈ আহি আজি এই পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এই পুৰস্কাৰ আছে এটা ট্ৰফি 1051 টকা আৰু এখন মানদণ্ড আমি আমাৰ সন্মানীয় বিচাৰক ৰেকৰ্ডৰ ডাঙৰীয়াক আমি পুৰস্কাৰটি গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আজি আগত থাকিব নাকাৰাবাদ দেৱজিত ডাঙৰীয়া বিনাপানী বিধানমণ্ডলৰ তেজপুৰ উপত্যকা ধন্যবাদ আমি সকলোকে অনুৰোধ জনাইছোঁ কোনো গুচি নাযাব আমি ইয়াত একগোট গ্ৰুপ ফটো লওঁ ইয়াৰ পাছতে আমি মঞ্চলৈ অনুৰোধ জনাইছোঁ আজি এই বিধান প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা গজমতী বিধানমণ্ডল একদম হেডছোৱা আমি গজমতী বিধানমণ্ডলৰ দলপতি গৰাকীকে কেন্দ্ৰ কৰি আমি গজমতী দলপতি গৰাকীক আহি আমাৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এই পুৰস্কাৰটি প্ৰদান কৰিব আমাৰ আজি সন্মানীয় বিচাৰক জয়ন্ত ডাঙৰীয়া আজি এয়া তৃতীয় শ্ৰেষ্ঠ বিজয়ী দল গজমতী বিধানমণ্ডল একদম হেডছোৱা আপোনালোক গুচি নাযাব অকণমান সময় ৰৈ দিয়ক ইয়াৰ পাছতে আমি আনন্দ জনাইছোঁ দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা মৃত্যুঞ্জয় পুথিভঁৰাল বিধানমণ্ডল বাঁহবাৰী ফৰতে আমি তেখেতসকলৰ দলপতিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই মঞ্চত প্ৰগতিশীল জাতীয় মঞ্চই আয়োজন কৰা সদৰ্শন ভিত্তিত বিধান প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা মৃত্যুঞ্জয় পুথিভঁৰাল বিধানমণ্ডল বাঁহবাৰী ফৰতেৰ এই দলপতিগৰাকীক আমি আহি আজি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি এই পুৰস্কাৰটি প্ৰদান কৰিবৰ কাৰণে আমি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই পুৰস্কাৰত আছে আমি ক্ষমা কৰিব দ্বিতীয় পুৰস্কাৰৰ কথা আমি ঘোষণা কৰিবলৈ থাকি গ'ল তৃতীয় পুৰস্কাৰ আছে 4051 টকা এটা ট্ৰফি আৰু মানদণ্ড এই দ্বিতীয় পুৰস্কাৰ আছে 8051 টকা এটা ট্ৰফি আৰু মানদণ্ড এই দ্বিতীয় বিজয়ী দল মৃত্যুঞ্জয় পুথিভঁৰাল বিধানমণ্ডল বাঁহবাৰী ফৰতে আমি আকৰ্ষণীয় তথা শ্ৰেষ্ঠতৰ খিতাপ অৰ্জন কৰা প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা উদয়ন শিল্পী সমাজ গোলাঘাটৰ বিধানমণ্ডলৰ দলপতিগৰাকীক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ প্ৰগতিশীল জাতীয় মঞ্চ অসমৰ মুখ্য গোলাঘাট দক্ষিণ ৰাজ্যৰ সহযোগত প্ৰগতিগত প্ৰথম পৰ্বে
বিশিষ্ট কণ্ঠম আৰু বাদক আটাইকেইটি বিজয়ী দল আৰু বিজয়ী শিল্পীসকলক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। শ্ৰেষ্ঠ সংগীত অৰ্জন কৰা টেবুলখন চুবলৈ দি দিয়ক। শ্ৰেষ্ঠ বাদক অৰ্জন কৰা আমাৰ শ্ৰেষ্ঠ বাদকৰ আমাৰ দেৱজিৎ দামীয়ে আমাৰ তৃতীয় শ্ৰেষ্ঠ দল, দ্বিতীয় শ্ৰেষ্ঠ দল আৰু প্ৰথম শ্ৰেষ্ঠ দল আমি আদি সকলোকে আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। বন্ধুসকল, আজি এই দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠানটো আপোনালোকৰ আগত দাঙি ধৰিলোঁ ভিডিঅ'ৰ যোগেৰে। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো দবাই ৰাখিব। তো ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। তো আমাৰ চেনেলটো চাই থকাৰ কাৰণে পুনৰবাৰ কৈছোঁ ধন্যবাদ, আকৌ কৈছোঁ ধন্যবাদ।